হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালে। আজি মই বনাব লৈছোঁ কঁঠালৰ লগত গাহৰি মাংসৰ চব্জি। এনেকৈ কঁঠালখিনি বাকলিটো গুচাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বাকলিখিনি এনেকৈ গুচাই কিনি সৰু সৰুকৈ কাটি থৈছোঁ। এতিয়া মই এই সৰু সৰুকৈ কাটি থোৱা কঁঠালখিনি এনেকৈ বইল কৰিম। এতিয়া বইল কৰিম। এতিয়া ঢাকনখিনি দি থৈছোঁ। এয়া গাহৰি মাংস আৰু এইটো পিঁয়াজ 4টা লৈছোঁ আৰু নহৰু আদা আৰু জলকীয়াখিনি মই কাটি থৈছোঁ আৰু 2টা বিলাহী লৈছোঁ। এতিয়া কঁঠালৰ বইল কৰাটো হৈ গৈছে। এইখিনি এতিয়া ধুনীয়াকৈ ফুলাই থ'ম। এইখিনি বইল কৰাখিনি ওলাই থৈছোঁ। এতিয়া কেৰাহীটো ফাটি দিলোঁ। ইয়াতে তেল দিছোঁ। তেলটো নিজৰ অনুমানত দিব পাৰি। কিছুমানে বেছিকৈ তেল খায়, কিছুমানে অলপমান খায়। এইটো নিজৰ ইচ্ছা, যিমান দিয়ে দিব পাৰে। ইয়াতে মই পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি এতিয়া এনেকৈ লৰাই দিম। ইয়াতে মই জলকীয়া কাটি থোৱা জলকীয়াখিনি দিছোঁ আৰু ইয়াতে বিলাহীখিনি দিছোঁ। বিলাহীটো মই অলপ ডাঙৰকৈ কাটিলোঁ। ইয়াতে নহৰু আদা এইখিনি পেষ্ট বনাই থোৱাটো দিছোঁ ইয়াতে। এতিয়া এইখিনি ধুনীয়াকৈ লৰাই দিছোঁ। এইটো ভালকৈ এনেকৈ লৰাই দিছোঁ। ইয়াতে ধনিয়া পাউডাৰ দিছোঁ আৰু জিৰা পাউডাৰ আৰু গৰম মছলা বেছি দিয়া নাই, অলপ অলপ দিছোঁ, কাৰণ মই ইমান মছলা খাই ভাল নাপাওঁ। এইখিনিতে মই গাহৰি মাংসখিনি দিছোঁ। এতিয়া ধুনীয়াকৈ মিক্স কৰিম, লৰাই দিম। এতিয়া ঢাকন মাৰিম 10 মিনিটমান। ইয়াতে অলপমান পানী দি দিছোঁ। এনেকৈ পানী দিছোঁ অলপ। ইয়াতে এতিয়া মই এড কৰিম কঁঠালখিনি। ইয়াতে এনেকৈ দিছোঁ কঁঠালখিনি বইল কৰাই আছিলে, এইকাৰণে মই পানী অলপ দি কিনি কঁঠালখিনি দিছোঁ। এতিয়া মই ধুনীয়াকৈ এইটো লৰাই দিছোঁ। এতিয়া ঢাকন মাৰিছোঁ 5 মিনিটমান। ঢাকনটো খুলিছোঁ। হালধি এতিয়াই মই দিছোঁ, তেতিয়া দিয়া নাছিলোঁ। সোৱাদ অনুসৰি হালধি 1 চামুচ দিছোঁ আৰু নিমখো দিয়া নাছিলোঁ তেতিয়া। এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ 1 চামুচ। এইটো আৰু এতিয়া ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া ঢাকন মাৰিম মই 5 মিনিট। 5 মিনিট হৈ গৈছে। চব্জিটো ইমান ধুনীয়াকৈ হৈ গৈছে। ইয়াতে মই দিছোঁ 1 গিলাচ পানী। মই বেছি পানী নিদিওঁ, 1 গিলাচে দিছোঁ। আপোনালোকে বেছিকৈও দিব পাৰে। এতিয়া ঢাকন দিছোঁ 5 মিনিটমান।
এয়া 5 মিনিট হৈ গৈছে, ঢাকনটো খুলিছোঁ। ইয়াতে এতিয়া মই এড কৰিম কাটি থোৱা ধনিয়া পাতখিনি দিছোঁ। ধুনীয়াকৈ হৈ গৈছে, এইটো এতিয়া লৰাই দিছোঁ। ইমান ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই এইটো ঢাকন মাৰি থ'ম। এয়া আমাৰ চব্জি হৈ গৈছে। এতিয়া গেছটো অফ কৰিলোঁ। এয়া আমাৰ চব্জি হৈ গ'ল। আপোনালোকে চাব। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি হল কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ বাই বাই।